সকলোকে নমস্কাৰ সকলোকে আন্তৰিক শুভেচ্ছাৰ লগতে শলাগ যাচিছোঁ যে আপোনালোকে আমাৰ যিমানবোৰ তথ্য সহকাৰে যিমানবোৰ আমি সংবাদ মাধ্যমত আমাৰ বাতৰিবোৰ প্ৰকাশ কৰিছোঁ আৰু আপোনালোকে প্ৰকাশ কৰাৰ বাবে বহুত সহায় সহযোগিতা আগবঢ়াইছে নিৰ্ভীকভাৱে নিৰপেক্ষভাৱে বলিষ্ঠভাৱে আপোনালোকে আপোনালোকৰ দায়িত্বভাৰ পালন কৰি আহিছে আপোনালোকক পুনৰাই মই ধন্যবাদ জ্ঞাপন কৰিছোঁ UPPL দলৰ তৰফৰ পৰা আজি মই ৰাজকুমাৰ পৃথ্বীৰাজ নাৰায়ণ দেৱনেছে ওদালগুৰি জিলা সভাপতিৰ লগতে ওদালগুৰি জিলাৰ কৰ্মকৰ্তা আৰু UPPLৰ শীৰ্ষ নেতৃবৃন্দৰ উপস্থিতিত এই সংবাদ মেলখন আয়োজন এই কাৰণে কৰিছোঁ বা আপোনালোকক এই কাৰণে নিমন্ত্ৰণ কৰি আনিছোঁ যে মই বিগত 4 দিনৰ পৰা ওদালগুৰি জিলাত UPPL দলৰ হৈ প্ৰচাৰ কাৰ্য চলাই আহিছোঁ কিন্তু ওদালগুৰিৰ ৰাইজে কিছুমান বস্তুটো জনা উচিত আৰু BTADৰ ৰাইজেও কিছু বস্তুটো ওদালগুৰিৰ পৰা আজি গম পাব বুলি মই অনুভৱ কৰোঁ এতিয়া মই বিষয়লৈকে পোনপটীয়াভাৱে বিষয়লৈকে আহিছোঁ আপোনাৰ সকলোৱে জ্ঞাত সকলোৰে পৰিলক্ষিত হৈছে যে হাগ্ৰামা মহিলাৰী এণ্ড ব্ৰিগেড বা হাগ্ৰামা মহিলাৰী এণ্ড কোম্পানী বুলি কৈছোঁ কাৰণ য'ত নেকি মানৱৰ শাসন নহয় দানৱৰ শাসন চলিছিলে সেই হাগ্ৰামা মহিলাৰী এণ্ড ব্ৰিগেড হাগ্ৰামা মহিলাৰীৰ মানৱীয় নহয় দানৱীয় শাসনৰ বিৰুদ্ধে হাগ্ৰামা মহিলাৰীৰ যি দুৰ্নীতি তাৰ বিৰুদ্ধে হাগ্ৰামা মহিলাৰীয়ে দুৰ্নীতিৰ জৰিয়তে ক্ষমতাত বলিয়ান হৈ ক্ষমতাৰ অপব্যৱহাৰ কৰি তেওঁ যি বিগত বছৰবোৰত অবৈধভাৱে কেৱল টকাৰ স্বাৰ্থত লাখ লাখ টকাৰ স্বাৰ্থত যে বিভিন্ন যুৱক বা যুৱতীক আমাৰ ভাই ভণ্টিসকলক বা বাইদেউসকল দাদাসকলক টকাৰ লোভত বিভিন্ন দপ্তৰবিলাকত ক'ব গ'লে সকলো দপ্তৰতে চাকৰি প্ৰদান কৰিছে পৰীক্ষা নপতাকে চাৰ্কুলাৰ নোহোৱাকৈ এডভাৰটাইজমেণ্ট নোহোৱাকৈ CSBয়ে ইণ্টাৰভিউ নপতাকে কিন্তু এতিয়া বহুত মানুহৰ এটা শংকিত মানে মনত শংকিত হৈছে বহুত লোকে শংকিত হৈছে যে আমাৰ বড়ো চুক্তিৰ পিছত যি নেকি দ্বিতীয় বড়ো চুক্তি 2003 চনৰ সেই দ্বিতীয় বড়ো চুক্তিৰ পিছত 2005 চনত যেতিয়া সৰ্বপ্ৰথমভাৱে হাগ্ৰামা মহিলাৰীৰ BPF দল ইয়াতে নিৰ্বাচিত হয় আৰু শাসনভাৰ গ্ৰহণ কৰে 2005 চনৰ পৰা তেতিয়াৰ পৰাই বহুত মানুহক চাকৰি প্ৰদান কৰা হৈছিলে 2005ৰ পৰা 2020 লৈকে যিটোৱে আমি UPPL দলৰ হৈ গোচৰ দিয়াটো 2005ৰ পৰা 2020 লৈকে এপইণ্টমেণ্ট ইলিগেল এপইণ্টমেণ্টবিলাকৰ বিৰুদ্ধে গোচৰ দিয়া হৈছে তো 2005ৰ পৰা 2020 লৈকে এপইণ্টমেণ্ট পোৱা ভাই ভণ্টি বা দাদাসকল বা মোৰ খুৰাসকলে ভাবিছে যে তেওঁলোকৰ চাকৰিৰ প্ৰতি কিবা শংকা আহিব নেকি বা তেওঁলোকৰ চাকৰিটো কিবা যাব নেকি তেওঁলোকৰ বিৰুদ্ধে তেওঁলোকৰ বিৰুদ্ধে কিবা মানে একশ্যন হ'ব নেকি মই তেওঁলোকক স্পষ্ট কৰি দিব বিচাৰিছোঁ আজি BPF দলে বা আজি BPFৰ লগত থকা মই নেতা বুলি নকম হাংগু পাংগু চেলা চামচা দালালবিলাকে এটা প্ৰপগেণ্ডা চলাইছে যে UPPL দলৰ যি নেকি পৃথ্বীৰাজ সেই পৃথ্বীৰাজৰ কাৰণে বহুত মানুহৰ চাকৰি যাব সেয়া সম্পূৰ্ণভাৱে অপপ্ৰচাৰ সেয়া সম্পূৰ্ণভাৱে ভুৱা মই স্পষ্টভাৱে কওঁ 2005 চনৰ পৰা 2020 লৈকে যিমানবোৰ মানুহে যুক্তিসংগতভাৱে চাকৰি পাইছিলে তেওঁলোকৰ চাকৰি নাযায় যোনে টকা দি যোনে যিবিলাক সাংগু পাংগুৱে EMক টকা দি চিপক টকা দি চাকৰি লৈছিলে তেওঁলোকৰহে যাব আৰু আপোনালোকে লিষ্ট চালে গম পাব নিশ্চিতভাৱে সাধাৰণ মানুহৰ ল'ৰা ছোৱালীয়ে বা সাধাৰণ ঘৰৰ ল'ৰা ছোৱালীয়ে টকা দি কিন্তু চাকৰি পোৱা নাই টকা দিলেও পোৱা নাই সেইবিলাক EMৰ সাংগু পাংগু যিমান ক্ল'জ এইডছ আছে দালালবিলাক আছে তেওঁলোকৰ যিমান ক'ব গ'লে ব্লাইণ্ড ডিচাইবলছ বুলি কৈছোঁ পাৰ্টি ফেল'ৱাৰ্ছ নহয় তেওঁলোকেহে চাকৰিটো পাইছে কমন পাব্লিক ইমান পোৱা নাই দ্বিতীয় ডাউটটো হৈছে যে শ্বহীদসকল আজি এটা প্ৰপগেণ্ডা চলাইছে BPF দলে যে আমাৰ গোচৰৰ বাবে বা হাগ্ৰামা মহিলাৰী এণ্ড ব্ৰিগেড হাগ্ৰামা মহিলাৰীৰ লগতে সকলো যিমানবোৰ ডিপাৰ্টমেণ্টৰ EMসকল আছিলে তেওঁলোকৰ বিৰুদ্ধে যি গোচৰ ৰুজু কৰা হৈছে সেই গোচৰৰ ভিত্তিত কিবা আমাৰ যে যিবিলাক শ্বহীদ আছিলে আমাৰ বড়োলেণ্ডৰ মুংখলং আছিলে বড়োলেণ্ডৰ আন্দোলনৰ লগত জড়িত থকা পৰিয়ালৰ যিমান আত্মীয় কুটুম্ব বা সদস্যই চাকৰি লাভালাভ কৰিছে বা চাকৰিত নিযুক্তি প্ৰাপ্ত কৰিছে তেওঁলোকৰ চাকৰি যাব নেকি মই স্পষ্টভাৱে এয়াও স্পষ্টীকৰণ এটা দাঙি ধৰিব বিচাৰিছোঁ আপোনালোকৰ জৰিয়তে যে যিমানবোৰ বড়োলেণ্ডৰ শ্বহীদ আছে যিমানবোৰ বড়োলেণ্ডৰ শ্বহীদৰ আত্মীয় কুটুম্ব নিজৰ আত্মীয় স্বজন বা ল'ৰা সতি সন্তান যোনে নহওক চাকৰিত নিযুক্তি প্ৰাপ্ত পায় মানে চাকৰিত নিযুক্তি পাইছে বা তেওঁলোকে ফিক্স পে হওক বা ৰেগুলাৰ পেতে চাকৰি পাইছে আজি আমি জানো CSB BTAD গঠন হোৱাৰ লগে লগে CSB নাছিল চেণ্ট্ৰেল ছিলেকশ্যন বৰ্ড নাছিল কিন্তু তেতিয়াৰ চৰকাৰে 2005ৰ পৰা 2010 লৈকে মই স্পষ্টভাৱে কৈছোঁ 2010
2005 পৰা 2005 লৈকে যেতিয়া CSB তাৰমানে গঠন হোৱা নাছিল, চেণ্ট্ৰেল চিলেকশ্যন বৰ্ড গঠন হোৱা নাছিল, বহুত শ্বহীদৰ পৰিয়ালক তেওঁলোকে চাকৰি প্ৰদান কৰিছিলে, বহুত শ্বহীদৰ ল'ৰা ছোৱালীক চাকৰি প্ৰদান কৰিছিলে। কিন্তু দুখ লগাৰ কথা, আমি BPF যে চাকৰি প্ৰদান কৰিছে সেইখিনি কথাক লৈ BPF-ক আমি শলাগ যাচিছোঁ যে আপোনালোকে কিবাটো ভাল কাম কৰিছে, 100টাৰ ভিতৰত এটা হ'লেও সেইটো ভাল কাম, বাকী 99টাটো বেয়াই কৰিলে। তো এতিয়া কথাটো হ'ল যিবিলাক 2005 পৰা 2010 লৈকে শ্বহীদৰ পৰিয়ালে চাকৰি লাভ কৰিছিলে সেইসকলে ভয় খাবলগীয়া কোনো কথা নাই। মই জানো আৰু এয়া দুখ লাগিবলগীয়া কথা, মই কৈছোঁ কি কাৰণে যে দুখ লগা কথা, যেতিয়া এজন শ্বহীদৰ পৰিয়ালক চাকৰি তেওঁলোকে প্ৰদান কৰে, তেওঁলোকে বা ল'বৰ কাৰণেহে তেওঁলোকে চাকৰি প্ৰদান কৰে, যেনিবা শ্বহীদৰ পৰিয়াল নহয়, তেওঁলোকে কিবা ভিখাৰীহে। হাগ্ৰামা মহিলাৰীয়ে শ্বহীদৰ পৰিয়ালক যেনেকৈ আপোনালোকৰ পৰ্টেলত কয় নহয়, মই হেছটেগ দি কৈছোঁ, হাগ্ৰামা মহিলাৰীয়ে শ্বহীদৰ পৰিয়ালক ভিক্ষাৰীৰ দৰেহে তুলনা কৰিছে। মই ইভেন কি ভিক্ষাৰীও এটা মৰ্যাদাত থাকে, ভিক্ষাৰীৰো এটা অভিমান আছে, স্বাভিমান আছে, সকলোৱে ভিক্ষাৰীও নিজৰ মৰ্যাদা বিচাৰে, সকলোৱে মানুহ, আমি সকলোৱে মানুহ। কিন্তু বলিৰ কথা সজাই শ্বহীদৰ পৰিয়ালক তেওঁলোকে পৰিয়ালবৰ্গৰ সতি সন্তান সদস্যবিলাকক কি কৰিছে, চাকৰিত ৰাখিছে, কিন্তু কাগজ পাতিবিলাক হয়তো কিছুমানত হয়তো একদম অলপ সংখ্যক শ্বহীদৰ সতি সন্তানেহে বা সদস্যহে চাকৰি পাইছে, কাৰণ চব শ্বহীদৰ সতি সন্তানবোৰে এতিয়ালৈকে চাকৰি পোৱা নাই। কিন্তু যি আংশিক সদস্যসকলে যে চাকৰি প্ৰাপ্ত কৰিছে, তেওঁলোকৰ যদি তাৰো ভিতৰত যদি কাৰোবাৰ 1% বা 10%ও যদি কাগজৰ কিবা খেলি মেলি আছে, আমি UPPL দলৰ পৰা স্পষ্টভাৱে কৈছোঁ যে আমাৰ BTR চুক্তি যিটোৱে আমি যদি ইয়াতে বহি আছোঁ সকলোৱে, এয়া আমাৰ আন্দোলনৰ ফলত, এয়া BTCৰ ফলত, এয়া BTRৰ ফলত, এয়া ছেকেণ্ড বড়ো চুক্তিৰ ফলত, এয়া তৃতীয় বড়ো চুক্তিৰ ফলত, বা আমি প্ৰথম বড়ো চুক্তি বা BAC একতখনো পাহৰি যাব নোৱাৰোঁ। আমি BTRত আমি কাকো NDFBৰ শ্বহীদ হ'লেই যে তেওঁ শ্বহীদ হয়, BLTৰ শ্বহীদ হ'লে যে তেওঁ শ্বহীদ নহয়, কালি যে কোচৰাজবংশী ভাইৰ যদি কোনোবা শ্বহীদ হয় তেওঁ শ্বহীদ নহয়, কালি বঙালী ভাই, কালি নাথযোগী, কালি ধৰ্মীয় সংখ্যালঘুৰ যদি কোনোবা শ্বহীদ হয় বা আন্দোলনত আহত হৈ তেওঁলোকৰ হাত ভৰি হেৰুৱাবলগীয়া হৈছে, তেওঁলোকে আন্দোলনকাৰী নহয় বুলি আমি গণ্য নকৰোঁ আৰু আন্দোলনকাৰী নহয় বুলি আমি ক'বও নিবিচাৰোঁ। কাৰণ যেতিয়া আন্দোলন হৈছিলে তেতিয়া পুলিচৰ লাঠি চালনাই কেতিয়াও জাতি জনগোষ্ঠী দেখা নাই। যেতিয়া ৰাজহুৱাভাৱে মুকলি বজাৰত যেতিয়া লাঠি চালনা হৈছিলে, যেতিয়া ধৰ্ণাত কাৰোবাৰ গাড়ী ভাঙিছিলে, ধৰ্ণাত যেতিয়া কাৰোবাৰ টিয়াৰ গেছ ফায়াৰিং কৰা হৈছিলে, তেতিয়া সকলো জনগোষ্ঠীৰে ক্ষতি হৈছিলে। যেতিয়া আন্দোলনত কেতিয়াবা গুলীবৰ্ষণ হৈছিলে, কেতিয়াবা পুলিচৰ গুলীৰ কাৰণে হয় পুলিচ মৰিলেও আমাৰে ভাই মৰিছে, কোনোবা সন্ত্ৰাসবাদী মৰিলেও আমাৰে ভাই মৰিছে। তো সেই গুলীৰ ভিতৰত যদি মাজত কোনোবা আবদ্ধ হৈ গৈছিলে, তেতিয়া গুলীয়ে কেতিয়াও জাতি জনগোষ্ঠী চাই কাকো ক্ষতি কৰা নাই। গতিকে UPPLৰ স্পষ্ট কথা যে যিমানবোৰ শ্বহীদ আছে, সি যি জনগোষ্ঠীৰে নহওক, বড়োলেণ্ডৰ আন্দোলনত যিমানবোৰ ক্ষতিগ্ৰস্ত হোৱা পৰিয়াল, তেওঁলোকে যিমানবোৰে চাকৰি প্ৰাপ্ত কৰিছিলে, ফিক্স পে হওক বা ৰেগুলাৰ পে হওক, তেওঁলোকৰ যদি ডকুমেণ্টতো কিবা খেলি মেলি থাকে, UPPL দলে চৰকাৰ গঠন কৰাৰ লগে লগে এক্সিকিউটিভ কাউন্সিলত ৰেজলিউশ্যন লৈ তেওঁলোকৰ যিমানবোৰ চাকৰি আছে ফিক্স পে থাকিলে ৰেগুলাৰ কৰা হ'ব। আৰু ৰেগুলাৰ পেত যিমানসকলে আছে তেওঁলোকে যদি ভাবে তেওঁলোকৰ এপইণ্টমেণ্ট প্ৰচিডিউৰ্ছবিলাকে BTC চৰকাৰে অলপ খেলি মেলি কৰি দিছিলে, কাৰণ সেয়া তেওঁলোকৰ ভুল নহয়, তেওঁলোকে চাকৰি লাগে বা তেওঁলোকক পুনৰ সংস্থাপন লাগে বুলি একোডতে লিখা আছে, সেয়া ৰজাৰ ভুল, তাৰ কাৰণে আমি প্ৰজাক দোষ দিব নোৱাৰোঁ। গতিকে তেওঁলোকৰ চাকৰিবিলাকক আমি উচিত মৰ্যাদাৰে চেম্পেথেটিক গ্ৰাউণ্ডত, কম্পেশ্যনেট গ্ৰাউণ্ডত, যি জাতিৰে নহওক কিয় আন্দোলনত যোনে ক্ষতিগ্ৰস্ত হৈছিলে তেওঁলোকক আমি চেম্পেথেটিক আৰু কম্পেশ্যনেট গ্ৰাউণ্ডত তেওঁলোকক চাকৰিবিলাক ৰেগুলাৰ কৰি দিম। আৰু যাৰ ৰেগুলাৰ হৈ আছে এক্সিকিউটিভ ৰেজলিউশ্যনেৰে তেওঁলোকক আমি এটা কোটা বনাই যে কম্পেশ্যনেট এণ্ড চেম্পেথেটিক গ্ৰাউণ্ড ফৰ দ্য মাৰ্টিয়াৰ্ছ এণ্ড মাৰ্টিয়াৰ্ছ ফেমিলিজ, এইটো কৰি এটা ছেপাৰেট কোটা কৰি তেওঁলোকক মৰ্যাদাৰে, যাতে তেওঁলোকে ভাবে আমি কোনো ভিখাৰী নহয়, আমি মৰ্যাদাবান এটা শ্বহীদৰ পৰিয়ালৰ সদস্য। এয়া মই UPPL দলৰ হিচাপে আমাৰ যি নেকি স্পষ্ট মন্তব্য বা স্পষ্টীকৰণ দাঙি ধৰিলোঁ। আৰু দ্বিতীয়তে মই এতিয়া আপোনালোকক দৰাচলতে ফিচাৰী বিভাগ আৰু PNRD বিভাগৰ এক নজিৰবিহীন তথ্য দাঙি ধৰিব বিচাৰিছোঁ। আশা কৰিছোঁ আপোনালোকে সেই তথ্যবোৰ পাই গৈছে বা পাই যাব। এতিয়া কথাটো হ'ল আপোনালোকক মই দেখুৱাইছোঁ, এই যে এইখন হ'ল PNRD ডিপাৰ্টমেণ্ট, অৰ্থাৎ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ বুলি ক'ব পাৰোঁ অসমীয়াত। তো পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ যি নেকি 28 ফেব্ৰুৱাৰী 2020 তাৰিখে PNRD ডিপাৰ্টমেণ্টৰ এখন অৰ্ডাৰ জাৰি কৰা হৈছিলে। সেই অৰ্ডাৰৰ জৰিয়তে জুনিয়ৰ এছিষ্টেণ্ট, গ্ৰাম সেৱক, গ্ৰাম সেৱিকা, পিয়ন, চকীদাৰ আৰু ড্ৰাইভাৰ, অৰ্থাৎ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ সৰ্বমুঠ আপোনাৰ 13জন ব্যক্তিক
আপোনাৰ হৰিচিঙা ডেভেলপমেণ্ট ব্লকত কোনো পৰীক্ষা নপতাকৈ কোনো আনুষ্ঠানিকভাৱে কোনো চাৰ্কুলাৰ প্ৰকাশ নকৰাকৈ 13জন ব্যক্তিক BPF-ৰ সাংগু পাংগুক 13জনক চাকৰিত নিযুক্তি প্ৰদান কৰিছে। এয়া PNRD বিভাগৰ দুৰ্নীতি, নিযুক্তি কেলেংকাৰী। আৰু PNRD বিভাগটো কোনে শাসন কৰিছিলে, PNRD বিভাগ কোনে চলাইছিলে, যিটো BTC মানে চাপ্লাই। গতিকে PNRD বিভাগটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বিগত 15 বছৰ বা 17 বছৰে নিজৰ হাতৰ পৰা এৰিয়ে নিদিলে। তো হাগ্ৰামা মহিলাৰীৰ বিভাগৰ এয়া কেলেংকাৰী। হয়তো তেতিয়া ভাবিছিলে মই হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে কিয় গোচৰ ৰুজু কৰিলোঁ, মইতো ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ বিৰুদ্ধেহে কৰিব লাগিছিলে। সেইটো হ'ল হাগ্ৰামা মহিলাৰীৰ বিভাগৰ নিজৰ স্বৰূপ। 13জন ব্যক্তিক তেওঁলোকৰ সাংগু পাংগু তেওঁলোকে হৰিচিঙা ডেভেলপমেণ্ট ডেভেলপমেণ্ট ব্লকত কোনো পৰীক্ষা নপতাকৈ কোনো আনুষ্ঠানিকভাৱে এডভাৰটাইজমেণ্ট নোহোৱা কৰি তেওঁলোকে চাকৰি প্ৰদান কৰিছিলে। নিৰ্বাচনৰ অলপ কেইদিন আগতে তেওঁলোকে নিৰ্বাচনী বৈতৰণি পাৰ কৰিবৰ কাৰণে এই নীতি গ্ৰহণ কৰিছিলে, এই দুৰ্নীতি বা বক্ৰ পথেৰে চাকৰি দিয়াৰ মানে নীতি গ্ৰহণ কৰিছিলে। আৰু দ্বিতীয়তে অৱশেষত মই আপোনালোকৰ ওচৰত এইটো দাঙি ধৰিব বিচাৰিছোঁ, আপোনালোকে নিশ্চিতভাৱে এই অৰ্ডাৰ কপিখনো পাই যাব যে আপোনাৰ ফিচাৰিজ আমাৰ গণ্যমান্য যি নেতা, ক'ব গ'লে দাম্ভিক বিয়াগুম নেতা বুলি নিজকে দাবী কৰে চামচুন্দি ডাঙৰীয়া। চামচুন্দি 5 নং চেৰফাঙৰ যি তাৰমানে আউটগোয়িং MCLA বা BTADৰ আউটগোয়িং EM কাৰ্যবাহী সদস্য ফিচাৰী আৰু এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনাৰী। তো তেওঁ ফিচাৰী ডিপাৰ্টমেণ্টত কি কৰিছে তাৰ নমুনা মই দাঙি ধৰিব বিচাৰিছোঁ। মই নমুনাটো এইটোৱেই দাঙি ধৰিব বিচাৰিছোঁ যে চাওক, অফিচ অফ দ্য জইণ্ট ডিৰেক্টৰ কাম CSD ফিচাৰী ডিপাৰ্টমেণ্ট চিঠিৰ ডেট হ'ল, চিঠিৰ আপোনাৰ ডেট হৈছে 7 মাৰ্চ 2020, 7 মাৰ্চ 2020। আই ৰিপিট 7 মাৰ্চ 2020। ফিচাৰী ডিপাৰ্টমেণ্টক 7 মাৰ্চ 2020ত LDA আৰু পিয়ন অৰ্থাৎ একেই তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ আপোনাৰ সৰ্বমুঠ 14জন ব্যক্তিক ফিচাৰীৰ CSDয়ে পোনপটীয়াভাৱে EMৰ ডাইৰেকশ্যনত স্পষ্টভাৱে লিখা আছে, কোনো CSB বা চেণ্ট্ৰেল চিলেকশ্যন বৰ্ড বা বাছনি প্ৰক্ৰিয়া নোহোৱা কৰি, চাৰ্কুলাৰ নোহোৱা কৰি চামচুন্দি ডাঙৰীয়াই কেৱল নিজৰ স্বাৰ্থৰ বাবে তেওঁ 14জন মানে প্ৰাৰ্থীক, 14জন কেণ্ডিডেটক বিনা পৰীক্ষাত টোটেলি কেৱল পইচাৰ লেনদেনেৰে তেওঁ আপোনাৰ 7 মাৰ্চ 2020 তাৰিখে 14জনক ফিচাৰী বিভাগত নিযুক্তি প্ৰদান কৰে, পিয়ন, চকীদাৰ, তাৰপিছত আপোনাৰ গ্ৰেড 3 জুনিয়ৰ এছিষ্টেণ্ট বা LDA। তো এইখিনিয়ে কৈ মই সামৰিব বিচাৰিছোঁ, কিন্তু আশা কৰোঁ আপুনি এই স্পষ্টীকৰণটো ভালকৈ দাঙি ধৰিব যে চামচুন্দি ডাঙৰীয়াৰ যিটো 5 নং, মই ওদালগুৰিত আহিছোঁ, 5 নং চেৰফাঙৰ যি নেকি তেওঁৰ দুৰ্নীতি, এয়া এক নমুনা। হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে যিটো গোচৰ ৰুজু কৰা হৈছে, তো হাগ্ৰামা মহিলাৰী নিজেও কেনেকৈ দোষী, মই কোৱা নাই যে তেওঁ চিফ হিচাপে তেওঁৰ ডাইৰেকশ্যনত চব বিভাগতে হৈছে, কিন্তু মই তেওঁৰ নিজৰ গ্ৰাম উন্নয়ন বিভাগত হোৱা নিযুক্তি কেলেংকাৰী দাঙি ধৰিছোঁ। আৰু তৃতীয়তে 2005ৰ পৰা 2010লৈকে যিমানবোৰ ব্যক্তি বা যিমানবোৰ প্ৰাৰ্থীয়ে চাকৰি লাভ কৰিছিলে, যোনে শ্বহীদৰ পৰিয়ালৰ আছিলে, বা 2015লৈকেও যোনে চাকৰি লাভ কৰিছিলে, বা আজিৰ ডেটলৈকেও যোনে শ্বহীদৰ পৰিয়ালৰ হোৱাৰ বাবে চাকৰি লাভ কৰিছিলে, বা আন্দোলনত জড়িত থকাৰ বাবে একৰ্ডৰ মানে ক্লজৰ অনুযায়ী চাকৰি লাভ কৰিছিলে, তেওঁলোকক যদি উচিত মৰ্যাদাৰে চাকৰি দিয়া হোৱা নাছিল, যদি কিবা খেলি মেলিও আছিল, UPPL এক্সিকিউটিভ কাউন্সিলৰে সেই চাকৰিটোকে ফিক্স পে থাকিলে ৰেগুলাৰ কৰি দিব, আৰু ৰেগুলাৰো যদি হৈ আছে, যদি কিবা খেলি মেলি হৈ আছে, তেতিয়াহ'লে তাক আমি চেম্পেথেটিক আৰু কম্পেশ্যনেট গ্ৰাউণ্ডত এক্সিকিউটিভ কাউন্সিল গভৰ্ণমেণ্ট হোৱাৰ পিছত এক কাৰ্যবাহী সদস্যসমূহে বহি কেবিনেট ডিচিশ্যনৰ জৰিয়তে তেওঁলোকৰ চাকৰিবিলাক একদম ৰেগুলাৰ কৰি দিয়া হ'ব। ইয়াক লৈ শংকিত হ'বলগীয়া কোনো নাই, কাৰণ আমি সকলোৱে জানো যে যিমানবোৰ চাকৰিৰ দুৰ্নীতি বা কেলেংকাৰী হৈছিলে, সেইবিলাক ক'ব গ'লে একদম সঁচা কথাত ক'ব গ'লে 2015 চনৰ পিছতহে হৈছিলে। 2015 চনৰ আগত আমি ইমান চাকৰি কেলেংকাৰী দেখা নাছিলোঁ। 2015 চনৰ পিছতহে বক্ৰ পথেৰে দুৰ্নীতিৰ জৰিয়তে যেতিয়া ক্ষমতা মূৰত চৰে, যেতিয়া মানসিকভাৱে বিকাৰগ্ৰস্ত হৈ যায়, ক্ষমতা মূৰত চৰিলে, মূৰত উঠাৰ পিছত তেওঁলোকে 2015 পিছত ফৰেষ্টাৰত বোলে 7 লাখ 10 লাখ টকা দিব লাগে, কিছুমান গ্ৰেড 3ত বোলে 5 লাখৰ পৰা 6 লাখ টকা দিব লাগে, 2015 চনৰ পিছতহে হৈছিলে। আৰু মই এলিগেশ্যনটো কোৱা নাই, মই প্ৰত্যাহ্বান জনাইছোঁ ওদালগুৰিৰ যিকোনো যুৱৰাজ বুলি দাবী কৰা বনজাৰ দৈমাৰীয়ে হওক, যুৱৰাজ বুলি দাবী কৰা বনজাৰ দৈমাৰীৰে সাংগু পাংগু, কাৰণ বনজাৰ দৈমাৰীৰ সন্মুখত এই একে কলিগ হ'লে EM চামচুন্দিৰ কোনো মূল্য নাই, জগদীশ চৰকাৰৰ কোনো মূল্য নাই। সেইবিলাক EM হ'লে বনজাৰ দৈমাৰীৰ লগত তেওঁ সাংগু পাংগুহে, বনজাৰ দৈমাৰী হ'ল যুৱৰাজ ৰজা। তো গতিকে বনজাৰ দৈমাৰীকে ধৰি তেওঁৰ সাংগু পাংগু EM চামচুন্দি, তাৰপিছত জগদীশ চৰকাৰ যি নেকি ট্ৰেন্সপৰ্টতো অনৈতিকভাৱে ৰবিনসন মুছাহাৰী যি নেকি আমাৰ প্ৰাক্তন সচিব প্ৰধান বা প্ৰধান সচিব আছিলে BTC, তেওঁৰ ল'ৰাকো যি চাকৰি প্ৰদান কৰিছে, আৰু তাৰ লগতে 8জনক অনৈতিকভাৱে চাকৰি প্ৰদান কৰিছে, তেওঁলোকক মই মুকলিভাৱে প্ৰত্যাহ্বান জনাইছোঁ। তেওঁলোকৰ যদি সদাহক আছে
আৰু ৰাজনৈতিকত সকলোৱে সংবাদ মাধ্যমত প্ৰত্যাহ্বান জনায়, এয়া বোধহয় আপোনালোকে দেখাটো বহুত দেখিছে। কিন্তু মই তেওঁলোকক স্পষ্টভাৱে কৈছোঁ, প্ৰত্যাহ্বান নহয়, আপোনালোকে লাইভ এটা টক শ্ব'ত আহক। আপোনালোকক মই ডকুমেণ্টছকেইটা UPPL দলৰ হৈ মই ডকুমেণ্টছকেইটা দাঙি ধৰিম, আৰু আপোনালোকে কেলেই এপইণ্টমেণ্ট দিছিলে আৰু কিয় আপুনি শ্বহীদৰ পৰিয়ালক যেতিয়া এপইণ্টমেণ্ট দিছিলে কিয় উচিত মৰ্যাদাৰে আপোনালোকে কম্পেশ্যনেট গ্ৰাউণ্ড আৰু মাৰ্টিয়াৰ্ছ ফেমিলি বুলি মেনশ্যন নকৰা কৰি দিছিলে। তাৰমানে আপোনালোকে খালী মানুহক ইউজ এণ্ড থ্ৰ'হে কৰিব বুলি বিচাৰে নেকি? এয়াই মোৰ প্ৰশ্ন। ধন্যবাদ, আপোনালোকে উপস্থিত হৈছে। কিবা প্ৰশ্ন যদি উত্থাপন কৰিবলগীয়া আছে অনুৰোধ জনাইছোঁ, সুধিব পাৰে। চাওক, চৰকাৰ অহাটো সকলোৱে বিচাৰে, যাৰ কাৰণে আমি ৰাজনীতিত অৱতীৰ্ণ হৈছোঁ, ৰাজনৈতিক যুঁজত অৱতীৰ্ণ হৈছোঁ। কিন্তু অসমীয়াত এষাৰ কথা কয় যে ৰাইজে নোক জাকুৰিলে নৈ বয়। তো ৰাইজে যদি আমাক ভাল পায়, ৰাইজে যদি আমাৰ নীতিবিলাক, আমাৰ আদৰ্শবিলাক ভাল পায়, আপ্লুত হয়, নিশ্চিতভাৱে তেওঁলোকে আমাক ভোট প্ৰদান কৰিব, ভোটদান কৰিব। তেতিয়া যদি আমি চৰকাৰত আহোঁ, আমি যি আশা কৰিছোঁ তেনেদৰে যদি আমি চৰকাৰত আহোঁ, তেতিয়াহ'লে নিশ্চিতভাৱে যিমানবোৰ মানে টকা পইচাৰে লেনদেন কৰি চাকৰি হৈছিল, সি যি জনগোষ্ঠীৰে নহওক কিয়, সেইবিলাকৰ ওপৰত উচিত মানে একচেপ্ট মাৰ্টিয়াৰ শ্বহীদৰ পৰিয়ালৰ বাহিৰে আৰু শ্বহীদ যি জনগোষ্ঠীৰে নহওক কিয় তেওঁলোকৰ বিৰুদ্ধে আমি একশ্যন ল'ম। আৰু এতিয়া আমাৰ চৰকাৰ অহাটো নোহোৱাৰ লগত কোনো প্ৰশ্নও নাহে। দৰাচলতে স্পষ্ট ভাষাত ক'ব গ'লে, কালি UPPL দল যদি ৰাজনীতিত থাকে, কালি যদি ক্ষমতাত আহে, তথাপিও তাৰ ওপৰত একশ্যন হ'ব। আৰু UPPLক যদি ৰাইজে বেয়া পায় নানে, তথাপিও BPFৰ ওপৰত একশ্যন হ'ব। কাৰণ অলৰেডি ফৌজদাৰী গোচৰ বা ক্ৰিমিনেল কেছ কোকৰাঝাৰ সদৰ থানাত ৰুজু কৰা হৈছে, আৰু সেয়া উচ্চ পৰ্যায়ৰ তদন্তৰ টীমে, স্পেচিয়েল ইনভেষ্টিগেশ্যন টীমে তদন্ত কৰি আছে। সেয়া বিশ্বজিৎ দৈমাৰীয়ে তীৰ্যক ভাষাৰে কোৱাৰ দৰে কোনো OC লেভেলত তদন্ত হোৱা নাই। সেয়া এডিশ্যনেল SP হেডকোৱাৰ্টাৰে IGP BTAD অৰ্থাৎ মহাপৰিদৰ্শকৰ নিৰ্দেশনাত এটা স্পেচিয়েল ইনভেষ্টিগেশ্যন টীমে, যাৰ অধ্যক্ষতাত আছে এডিশ্যনেল SP অতিৰিক্ত আৰক্ষী অধীক্ষক কোকৰাঝাৰৰ শ্ৰী মুকুট ৰাভা ডাঙৰীয়াৰ নেতৃত্বত সেই তদন্ত চলি আছে। গতিকে তদন্ত এনেও হ'ব, সেনেও হ'ব। বাই দিছ ৱে অৰ ডেট ৱে ইনভেষ্টিগেশ্যন উইল বি টেক প্লেচ। যিটো সময়ত আপুনি যথেষ্ট ইয়াৰ ক্ষেত্ৰত সৰ্বহস্ত বা গোটেই কথাখিনি আপুনি তথ্য দাঙি ধৰিছে, তেনেকুৱা ক্ষেত্ৰত মহামান্য যিটো ৰাজ্যপালৰ শাসন আপোনাৰ সমগ্ৰ BTCত চলি আছে, এই যিখিনি কথা আপুনি প্ৰকাশ কৰি আছে বা কৈ আছে, কিন্তু মহামান্য ৰাজ্যপালগৰাকীয়ে এটা কথা উত্থাপন কৰিছে যে কৰাপশ্যনৰ ক্ষেত্ৰত কোনো ক্ষেত্ৰতেই তাৰমানে তেখেতে হেৰি নকৰে, আপোচহীনভাৱে তেখেতে কাম কৰিব। কিন্তু আপোনাৰ বা UPPL দলে ইমানখিনি তথ্য সহকাৰে দাঙি ধৰাৰ পিছতো ৰাজ্যপালগৰাকীয়ে কিন্তু কোনো ধৰণৰ ব্যৱস্থা লোৱাৰ পৰিলক্ষিত আমাৰ হোৱা নাই। এই ক্ষেত্ৰত কি ক'ব আপুনি? চাওক, কিছুমান বিভাগৰ এপইণ্টমেণ্ট অলৰেডি প্ৰিন্সিপাল ছেক্ৰেটাৰীয়ে ঘূৰাই লৈছে। আপোনালোকে নিশ্চিতভাৱে তদন্ত কৰিলে গম পাব। কিন্তু সেয়া এক ডিপাৰ্টমেণ্টেল প্ৰচিডিং, ডিপাৰ্টমেণ্টেল কথা। গতিকে তেওঁলোকৰ ডিপাৰ্টমেণ্টেল নোটশ্বিটটো আৰু আমি সংবাদ মাধ্যমত আনি দাঙি ধৰিব নোৱাৰোঁ। সেয়ে আপোনালোকে যদি গৈ প্ৰশ্ন কৰে বা তদন্ত কৰে বা আপোনালোকে যদি তেওঁলোকক সোধে, তেতিয়াহ'লে নিশ্চিতভাৱে তেওঁলোকে ক'ব। কিছু ডিপাৰ্টমেণ্টৰ অলৰেডি ইতিমধ্যে এপইণ্টমেণ্ট বেক কৰি ঘূৰাই লোৱা হৈছে, যিবিলাকক অনৈতিকভাৱে চাকৰি দিয়া হৈছিলে। আমাৰ BTCৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী, যি নেকি গভৰ্ণৰ ৰুল হোৱাৰ পিছত ৰবিনসন মুছাহাৰীৰ পিছত ছাকচেছৰ হিচাপে আহিছে গুৱাহাটীৰ পৰা পোনপটীয়াকৈ BTCত, তেওঁ অলৰেডি বিগত সপ্তাহতে, যোৱা এসপ্তাহমানৰ ভিতৰতে বহুতকেইটা দপ্তৰৰ এপইণ্টমেণ্ট অলৰেডি বেক কৰি লৈ গৈছে। আৰু যিবিলাক এপইণ্টমেণ্ট এতিয়ালৈকে লুকাই আছে, ক'ৰবা চুকে কোণে লুকাই আছে, সেইবিলাকৰ ওপৰত যিহেতুৱে অলৰেডি এক ক্ৰিমিনেল কেছ ৰুজু কৰা হৈছে। গতিকে মই জানো আৰু মই জ্ঞাত যে ৰাজ্য চৰকাৰে বা মহামান্য ৰাজ্যপালে বা মহামহিম ৰাজ্যপালৰ নিৰ্দেশনাত সি প্ৰিন্সিপাল ছেক্ৰেটাৰীয়ে নহওক কিয় সকলোৱে তদাৰকী কৰি আছে যে উচিত একশ্যনটো যাতে টকা পইচা দি কিনা বেচা কৰা চাকৰিৰ দালাল, চাকৰি দিয়া EM, চাকৰি মানে লৈ যিয়ে নেগচিয়েশ্যন কৰা অফিচাৰ, তেওঁলোকক কেনেকৈ মানে উচিত শাস্তি প্ৰদান কৰিব পাৰি, তাতে গোটেই টীম ন্যায্যতাৰ বাবে নিকাৰ মানে এক স্থিতি গ্ৰহণ কৰিবৰ বাবে তেওঁলোকে অলৰেডি প্ৰচেছত আছে। আৰু এইটো আণ্ডাৰ ইনভেষ্টিগেশ্যন, আৰু অতি শীঘ্ৰে আপোনালোকে একশ্যন